নমস্কাৰ বন্ধু বান্ধৱীসকল। গীতা মানুহৰ জীৱনৰ এখন সৰ্বশ্ৰেষ্ঠ গাইডবুক। গীতাত কেৱল আত্মা পৰমাত্মাৰ কথাই নাই, মানুহৰ আচাৰ আচৰণৰ বিজ্ঞানসন্মত বিশ্লেষণ আৰু ৰুচিসন্মত তথা স্বাস্থ্যসন্মত খাদ্য প্ৰণালীৰ ওপৰতো সুন্দৰ ব্যাখ্যা পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণই আমাক দি থৈ গৈছে। বন্ধুসকল, মানুহৰ জীৱনত তিনিটা গুণে ক্ৰিয়া কৰে: সাত্বিক, ৰাজসিক আৰু তামসিক। কোনো মানুহ এই তিনিটা গুণৰ পৰা মুক্ত হ'ব নোৱাৰে। প্ৰতিজন মানুহেই এই তিনিটা গুণৰ যিকোনো এটাক ধাৰণ কৰি জীৱন নিৰ্বাহ কৰিব লগা হয়। এই তিনিটা গুণৰ ভিতৰত কোনটো গুণে আপোনাৰ ওপৰত প্ৰভাৱ পেলাব, সেই কথা আপুনি গ্ৰহণ কৰা খাদ্যৰ ওপৰতেই বেছিভাগ নিৰ্ভৰ কৰে। সাত্বিক, ৰাজসিক আৰু তামসিক গুণসম্পন্ন মানুহৰ কথা বুজিবলৈ আমি ক্ৰমে উত্তম, মধ্যম আৰু অধম মানুহৰ কথাকেই জানি থ'ব পাৰোঁ। মহান গীতাৰ সপ্তদশ অধ্যায়ৰ 7, 8, 9 আৰু 10 নম্বৰৰ শ্লোককেইটিত এই বিষয়ে সুন্দৰকৈ বৰ্ণনা আছে। তিনিবিধ মানুহৰ তিনি ধৰণৰ খাদ্য অতি প্ৰিয়। যিবোৰ সাত্বিক গুণসম্পন্ন মানুহ, তেওঁলোকে জীৱনৰ আয়ুস বঢ়াই তোলা, স্বাস্থ্য ভালে ৰখা, ৰুচিসম্পন্ন, পুষ্টিকৰ সাত্বিক ভোজন গ্ৰহণ কৰে। এনে ভোজনে দেহ মনত সুখ আৰু মধুময় অনুভূতি জগাই তোলে। নানান সুমিষ্ট ফলাহাৰ, শাক পাচলি, দধি দুগ্ধ, স্বাস্থ্যসন্মতভাৱে ৰন্ধা নিৰামিষ ভোজন এই ভাগত পৰে। আনহাতে ৰাজসিক গুণসম্পন্ন ব্যক্তিসকলে অতিপাত টেঙেচীয়া, অধিক লোণযুক্ত, জ্বলা মছলা বেছিকৈ দিয়া খাদ্য পচন্দ কৰে। এওঁলোকে অতি গৰমে গৰমে ভজা পোৰা কৰা খাদ্য টকালি পাৰি খাই ভাল পায়। আনহাতে যিসকল তামসিক গুণযুক্ত ব্যক্তি, তেওঁলোকে আগদিনা ৰান্ধি থোৱা বাঢ়ি খাদ্যও খায়। গোন্ধাই টেঙেচি টেঙেচি যেন লগা খাদ্যও তেওঁলোকে পৰম তৃপ্তিৰে ভক্ষণ কৰে। সকলোৱে খাই উঠাৰ পিছত চৰুত যি অৱশিষ্ট খাদ্যভাস ৰৈ যায়, নতুবা আনে খাই হোৱাৰ পিছত কাঁহীত যিখিনি উচ্ছিষ্ট ৰৈ যায়, তামসিক মানুহে তেনে খাদ্যকো উগাৰি উগাৰি খায়। বন্ধুসকল, আজিৰ পৰা 5000 বছৰৰ আগতেই ভগৱান শ্ৰীকৃষ্ণই আমাৰ খাদ্যাভ্যাসৰ ওপৰত বৰ বিজ্ঞানসন্মত ব্যাখ্যা আগবঢ়াই গৈছে। কিন্তু আজিকালি হোটেল ৰেষ্টুৰাঁৰ যুগত কিমান মানুহে খোৱা বোৱাত ৰুচিবোধ ধৰি ৰাখিব পাৰিছে, সি চিন্তাৰ বিষয়। সাত্বিক আহাৰে মানুহৰ দেহ মন সুস্থ আৰু সুন্দৰ কৰি ৰাখে। ৰাজসিক আহাৰে দেহ ৰোগীয়া কৰে আৰু তামসিক আহাৰে দেহ আৰু মন দুয়োটাকে নষ্ট কৰে। এইদৰে মহান গীতাত শ্ৰীকৃষ্ণই মানুহক খোৱা বোৱাৰ প্ৰতি সচেতন হ'বলৈ সকীয়াই দিছে। ধন্যবাদ বন্ধুসকল। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক আৰু শ্বেয়াৰ কৰিব। আজিলৈ ইমানতে সামৰিছোঁ।